সো গাইজ এটা বস্তু দেখি বহুত বেয়া লাগিল যে কি মামাই দিয়া স্কুটি আপোনালোক দেখাইছোঁ হা মানে কি আমাকো দিম বুলি আশা দিছিল কিন্তু আমি যিহেতু 75 নাপালোঁ সেইকাৰণে আমাক নিদিল এতিয়া মামাই দিয়া স্কুটি চাই আৱেগত ভুগি আছোঁ এইখন মামাই দিয়া স্কুটি ইয়াত থিয় হৈ আছে আগত এখন আৰু সৌ আগত এই ইয়াত আছে কেমেৰা কোৱালিটি ইমান ভাল নহয় তেওঁ এইখিনিত মানে তিনিখন আছে তিনিখন এইফালে আছে আৰু এইখিনি আমাৰ নাই পূৰা দুখ ঘেণ্টা খেলা কি হ'ব আমাক মামাই নিদিলে পূৰা এনেকৈ কৈছিল প্ৰথমতে 60 পালে দিম এতিয়া আমি 65ৰ প্লাছ পাই আপ পাই 65ৰ আপ পাইছোঁ দেচোন ময়ো দিছিলোঁ মানে চ' তেওঁ নাই আমাৰ কি আৱেগ চ' সেয়া আমি নোপোৱাৰ কাৰণে দেউতাৰ ছুপাৰ স্প্লেণ্ডাৰ দাউৰাই আছোঁ আৰু এইফালে মামাৰ স্কুটি আগত সন্মুখত চ' সেইকাৰণে আৱেগ আৰু ন আমি যিহেতু নাপালোঁ 75 নাপালোঁ 75ৰ কম চ' সেইকাৰণে নাপালোঁ আগত সেই স্কুটি মামাই দিয়া এতিয়া পাপ্পা কি পৰি স্কুটি দাউৰাব মামাই দিয়া আৰু আমি নাই ঘেণ্টা চাইকেল দাউৰাম তো উপায় নাই কি ক'ম আৰু